নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলকীয়া খেতি। আপোনালোকে যদি জলকীয়া খেতিৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। বন্ধুসকল, এইবাৰ মই প্ৰায় 4 বিঘা মাটিৰ জলকীয়া খেতি কৰিছোঁ আৰু জলকীয়া খেতিডোখৰ কৰি পেলাই মই যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছোঁ। জলকীয়া খেতি কৰিবলৈ হ'লে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লোৱাৰ ওপৰত চবতকৈ গুৰুত্ব প্ৰদান কৰা হয়। বন্ধুসকল, আপোনালোকে জলকীয়া খেতি কৰিবৰ হ'লে প্ৰথমে মাটিডোখৰ প্ৰস্তুত কৰি ল'ব ভালদৰে। বন্ধুসকল, মাটিডোখৰ প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে প্লাও লগাই পেলাই ভালদৰে মাটিডোখৰ এবাৰ হাল বাই ল'ব। ইয়াৰ পাছতে মাটিডোখৰ দুদিনমান শুকাবলৈ দি পেলাই লটৰ বেটৰ লগাই পেলাই আকৌ এবাৰ ভালদৰে মিহি কৰি ল'ব মাটিডোখৰ। তাৰ পাছত আপোনালোকে শুকান গোবৰ ব্যৱহাৰ কৰিব। শুকান গোবৰ ছটিয়াই পেলাই আকৌ ভালদৰে হাল বাই পেলাই মাটিডোখৰ ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ব। মাটিডোখৰ প্ৰস্তুত কৰি লোৱাৰ পাছত আপোনালোকে জলকীয়া পুলিবোৰ ৰুবৰ কাৰণে ভেটি বনাই ল'ব। বন্ধুসকলে দেখিছে মই কেনেদৰে ভেটি বনাই লৈছোঁ। ভেটি বনাই ৰুলে কি হৈ যায়, পাছত পানী আহিলে পানীৰ কাৰণে গছবোৰ মৰি যোৱাৰ কোনো সমস্যা নাথাকে। সেই বন্ধুসকল, ভেটি বনাই লোৱাৰ পাছত আপোনালোকে প্ৰায় 2 ফুটমান আঁতৰ কৰি পেলাই জলকীয়া পুলিবোৰ এনেদৰে ৰুই যাব। 2 ফুট আঁতৰতে ৰুলে কি হৈ যায় বন্ধুসকল, বেছি ডাঠ নহয়, বেছি ডাঠ হ'লেও গছজোপাত জলকীয়াবোৰ খুব কম লাগে। সেই বন্ধুসকল, আপোনালোকে 2 ফুটমান দূৰত্ব ৰাখি পেলাই পুলিবোৰ ৰুব। বন্ধুসকল, আপোনালোকে জলকীয়া খেতি কৰিবলৈ হ'লে জলকীয়া পুলিবোৰ নৱেম্বৰ মাহৰ লাষ্টৰ মানতে ৰুব। তেতিয়া কি হৈ যায়, জানুৱাৰী মাহত আপোনালোকে জলকীয়াবোৰ বজাৰত উলিয়াবলৈ সক্ষম হ'ব আৰু জানুৱাৰী মাহত জলকীয়াৰ এটা ধুনীয়া দাম পোৱা যায়। বন্ধুসকল, বজাৰত জলকীয়া গুটিৰ বহুতকেইটা ভেৰাইটি দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত আপোনালোকৰ অঞ্চলৰ বেষ্ট গুটিটো আপোনালোকে বাছনি কৰিব। বন্ধুসকল, মই মোৰ খেতিডৰাৰ কাৰণে বাছনি কৰিছোঁ VNR 10 নামৰ হাইব্ৰিড গুটিটো। বন্ধুসকল, VNR 10 নামৰ হাইব্ৰিড গুটিটো প্ৰডাকশ্যন খুব বেছি হয় আৰু পাত মজুৰা হৈ যোৱা যিবোৰ বেমাৰ থাকে জলকীয়াৰ খুব কম দেখিবলৈ পোৱা যায়। আৰু প্ৰত্যেক বছৰে মই জলকীয়া গুটিৰ এই ভেৰাইটি ব্যৱহাৰ কৰোঁ আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হওঁ। বন্ধুসকল, পুলিবোৰ ৰোৱাৰ প্ৰায় 15 দিনমানৰ পাছতে আপোনালোকে প্ৰথম সাৰ দিয়াৰ কাম আৰম্ভ কৰিব। প্ৰথম আপোনালোকে সাৰত ব্যৱহাৰ কৰিব ইউৰিয়া, DAP, MOP আৰু SOP। বন্ধুসকল, এইকেইটা ভালদৰে মিক্স কৰি পেলাই পুলিটোৰ অলপমান আঁতৰে আপোনালোকে সাৰবোৰ প্ৰয়োগ কৰিব। এয়া দেখিছেনে বন্ধুসকল, মই পুলিটোৰ একেবাৰে গুৰিত দি দিয়া নাই, সাৰবোৰ অলপমান আঁতৰে এনেদৰে সাৰবোৰ দি গৈছোঁ। বন্ধুসকল, সাৰ দিয়াৰ পাছতে আপোনালোকে এনেদৰে কোৰ মাৰি মাটি চপাই দিব। বন্ধুসকল, এনে কৰিলে কি হৈ যায়, সাৰবোৰ গছজোপাই ধুনীয়াকৈ পায় আৰু গছজোপা খুব সোনকালে বাঢ়ি আহে। বন্ধুসকল, জলকীয়া পুলিবোৰ ৰোৱাৰ প্ৰায় এমাহমানৰ পাছতে জলকীয়া গছবোৰত কেতিয়াবা এনেদৰে ব্লাইট লগা দেখিবলৈ পোৱা যায় আৰু এজোপা গছত ব্লাইট লগাৰ পাছত আপোনাৰ গোটেই খেতিডৰাতে এই বেমাৰটো বিয়পি যায়। সেই বন্ধুসকল, আপোনালোকে প্ৰথম লাগোতে ইয়াৰ প্ৰতিকাৰৰ দৰৱ মাৰিব লাগিব। বন্ধুসকল, এই দৰৱটো আপোনালোকৰ খেতিডৰাত নাহিবৰ কাৰণে আপোনালোকে এই দুটা দৰৱ মাৰিব পাৰে। ভাইৰাছ কিলাৰ বা গাৰ্ড নামৰ এই দুটা দৰৱ আপোনালোকে স্প্ৰে কৰি থাকিলেই আপোনালোকৰ খেতিডৰা এই পাত মজুৰাৰ পৰা বেমাৰটোৰ পৰা বচাই ৰাখিব পাৰিব। বন্ধুসকল, আপোনালোকৰ জলকীয়া গছবোৰত যেতিয়া গুটি লাগিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে এনেদৰে আঠা থকা কিছুমান পলিথিন পায়, হালধীয়া আৰু নীলা ৰঙৰ। আপোনালোকে আপোনালোকৰ বাৰীডোখৰত 4 গলি 5 গলিমান এৰি পেলাই পলিথিনবোৰ এনেদৰে আঁৰি দিব। বন্ধুসকল, ইয়াৰ দাম 20খনত 1 পেকেটত 20খন থাকে আৰু ইয়াৰ 850মান টকা লয়। এনে কৰিলে বন্ধুসকল, আপোনালোকৰ মাখিজাতীয় যিবোৰ সৰু সৰু পোক থাকে, সেই পোকবোৰে আপোনালোকৰ জলকীয়া গছজোপা অনিষ্ট কৰিব নোৱাৰে আৰু ইয়াত লাগি ধৰে। মই প্ৰায় 4-5 গলিমান এৰি পেলাই পলিথিনবোৰ এনেদৰে খুটি পুটি মাজে দি গৈছোঁ আৰু পোকবোৰ চব ইয়াত লাগি ধৰে আৰু মোৰ গছবোৰ এই পোক পৰুৱাবোৰ পৰা বাচি থাকে। কেতিয়াবা জলকীয়া গছবোৰ বেছিকৈ লাগিলে আৰু বতাহ বৰষুণ যদি বেছি হয়, তেতিয়া গছবোৰ বাগৰি পৰে আৰু জলকীয়াবোৰ নষ্ট হৈ পৰে। বন্ধুসকল, এইটো নহ'বৰ কাৰণে মই মাজে খুটি পুটি পেলাই দুইটা চাইডে এনেদৰে ৰছী মাৰি দিছোঁ। এনে কৰিলে কি হৈ যায় বন্ধুসকল, বতাহ আহিলেও গছবোৰ বাগৰি নাযায় আৰু মোৰ জলকীয়া গছজোপা ভাল হৈ থাকে। বন্ধুসকল, জলকীয়া খেতিৰ এটা সৰু ভিডিঅ' এনেদৰে বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।